নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল আউট এণ্ড এবাউট উইথ পাপৰি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে দিছোঁ মোৰ ফালৰ পৰা বহুত মৰম। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই বাৰু। আশা কৰোঁ আজিৰ এই ভিডিঅ'টি আপোনালোকে চাই সকলোৱে খুব ভাল পাব আৰু মোৰ চেনেলটি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেন্তে বলক আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টি স্পেচিয়েল হ'ব গৈ আছে কাৰণ আমি প্ৰত্যেক বছৰে যাওঁ বাৰু, কিন্তু এইবাৰো যাম বুলি ভাবিছোঁ। মানে যোৱাকালি যাব খুজিছিলোঁ কিন্তু আমি যোৱা নহ'লগৈ, মানে গধূলি হৈ গ'ল আৰু গাঁৱৰে এঘৰৰ মানে বিয়া আছিলে, চ' আমাৰ যোৱা নহ'লগৈ। বিয়াৰ পৰা আহোঁতে গধূলি হৈ গ'ল আৰু ছোৱালী দুজনীক লৈতো তেনেকৈ যাবও নোৱাৰি, ইমান ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালে বাৰু ঠাণ্ডা কেনেকুৱা ক'বচোন। আৰু সেইকাৰণে কালি নগ'লোঁ আৰু আজি যাম বুলি ভাবিছোঁ আপোনালোকক দেখুৱাওঁ। এতিয়া ৰাতিপুৱাৰ কাম কাজ কৰি আজৰি হৈ গ'লোঁ, খাই লৈও আজৰি হৈ গ'লোঁ আৰু এতিয়া মই যাম কম্পিউটাৰ ক্লাছলৈ। এতিয়া আহিলোঁ পাকঘৰলৈ আৰু ভাবিলোঁ এটা ৰেচিপিকে বনাওঁ। মানে কম্পিউটাৰ ক্লাছত যাওঁতে ভাবিলোঁ মাইনাহঁতে যিহেতু পনীৰ খাই ভাল পায় আৰু আজি মঙলবাৰ আমাৰ ঘৰতো নিৰামিষেই চলে, সেইকাৰণে ভাবিলোঁ এটা পনীৰো লৈ যাওঁ আৰু তেনেকৈ অলপমান বজাৰো কৰিলোঁ। আহি কিনে এতিয়া ভাবিলোঁ পনীৰখিনিকে বনাওঁ। চাই লওকচোন বাৰু আজি মই পনীৰটো কেনেকৈ বনাওঁ। পনীৰ বনাবৰ কাৰণে আনিছিলোঁ, এয়া হৈছে পনীৰ, এইটো হৈছে বিলাহী আৰু এইটো এটা আলু বাৰু কুটি থৈ দিছোঁ। যদি লাষ্টত মানে প্ৰয়োজন হয় তেতিয়া দি দিম আৰু যদি প্ৰয়োজন নহয় নিদিওঁ। এইটো হৈছে পিঁয়াজ, কেঁচা জলকীয়া এটা ফালি থৈ দিছোঁ আৰু শুকান জলকীয়া দুটা ফালি থৈ দিছোঁ আৰু এইটো হৈছে কেঁচা মটৰ আৰু অলপমান লৈছোঁ আদা আৰু নহৰু। এইখিনি বিলাহী আদা নহৰু গোটেইখিনি মানে মই মিক্সিত মাৰি ল'ম। মই মানে মটৰ পনীৰ বনালে তেনেকেই বিলাহীটো মানে মিক্সিতে মাৰি লওঁ, ঠিক তেনেদৰে আজিও তেনেকুৱাই কৰিম, চাই থকচোন। কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াতে মই দি দিছোঁ ৰিফাইন তেল। আগতে পনীৰখিনি মানে অলপমান ফ্ৰাই কৰি ল'ম, অলপ ৰিফাইন তেল দিছোঁ। কণী ভাজিলে বা পনীৰ বনালে মই পনীৰটো বা কণীখিনি ভাজিলে মানে ইয়াতে মই ৰিফাইন তেল দি দিওঁ, মিঠাতেল নিদিওঁ। কাৰণ ৰিফাইন তেল দিলে মানে সেইটো কেৰাহীত লাগি নধৰে আৰু মিঠাতেল দিলে মানে বস্তুটো লাগি ধৰে। পনীৰে হওক বা আন কিবাই হওক, তেনেকুৱা ধৰণৰ কিবা ফ্ৰাই কৰিলে মই ইয়াত ৰিফাইন তেলেৰে ভাজি লওঁ। এতিয়া ইয়াত অলপ নিমখ দি দিম। ইয়াত অলপ মই এতিয়া পনীৰখিনি ভাজিবৰ কাৰণে নিমখ দি দিছোঁ আৰু অলপ হালধি গুড়ি দি দিছোঁ। আৰু এতিয়া মই ইয়াত পনীৰখিনি ভাজি ল'ম। এইটো পনীৰ আপোনালোকে খাইছেনে বাৰু? মই কিন্তু পনীৰ আনিলে এইটো পনীৰে আনো, আমুল হয়, আমুল পনীৰটো সোৱাদটো বহুত ভাল, মানে সেইকাৰণে খায়ো ভাল লাগে পনীৰটো। মই পনীৰ আনিলে এইটো পনীৰে আনো বেছি। এতিয়া এইখিনি ভাজি ল'ম। অলপমান এনেই আৰু অলপমান ফ্ৰাই কৰি লওঁ। মই আকৌ পনীৰটো মানে হেৰি হ'লে ভাল নাপাওঁ। পনীৰটো যদি বেছি ৰঙচুৱা হৈ যায়, বেছি ফ্ৰাই কৰিলে পনীৰটো ভাল নালাগে খাই। অলপ এনেই হেৰিটো বস্তুটো পনীৰটো ফ্ৰাই কৰি ল'ম, অলপ ভাজি ল'ম। এইটো এনেই অলপ জাষ্ট লৰাই দিছোঁ। এতিয়া এইখিনি কেৰাহীৰ পৰা নমাই থ'ম। পনীৰখিনি ভাজি ল'লোঁ। এতিয়া ইয়াত দিম যিখিনি পনীৰ ভাজি লৈছিলোঁ, পনীৰ ভাজি লৈ লোৱা তেলখিনি এইখিনি তেলতে মই পনীৰখিনি বনাম। এতিয়া ইয়াত দিম পিঁয়াজ, এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইখিনি ৰঙচুৱা হোৱালৈকে মই এতিয়া ইয়াত মিক্সিত মই বিলাহীখিনি মাৰি ল'ম। ইয়াতে বিলাহীখিনি দি দিছোঁ আৰু ইয়াতে যে
আদা আৰু নহৰুখিনি চেলাই লৈছিলোঁ সেইখিনিও ইয়াতে দি দিছোঁ আৰু ইয়াতে জলকীয়া দুটা দি দিছোঁ মানে ছোৱালী দুজনী জ্বলা নাখায়তো সেইকাৰণে জ্বলাটো অলপ কমকৈ দিওঁ এতিয়া ভাত পানী খোৱা লোৱা হৈ গ'ল আৰু পনীৰখন কিন্তু খুবেই ধুনীয়া হৈছিল খাবলৈ আপোনালোকেও এবাৰ বনাই চাবচোন এইটো পদ্ধতিত বহুত ভাল লাগে আৰু আমিও বাৰু খাই ভাল পালোঁ এতিয়া বলক ৰাতিপুৱা যে কৈছিলোঁ এঠাইত যাম বুলি সেই ঠাইলৈ আপোনালোককো লৈ যাওঁ আৰু আমিও যাওঁ এয়া আপোনালোক যে কৈ আছিলোঁ ৰাতিপুৱা এঠাইত যাম বুলি সেয়া এতিয়া গৈ আছোঁ ইমান ঠাণ্ডা পৰিছে নহয় আমি যাম বালিকুচি সভা চাবলৈ বলক আপোনালোককো লৈ যাওঁ এয়া ছোৱালী দুজনীয়ে বাপেকৰ লগত ATM-ত সোমাইছিলে এতিয়া পইচা লৈ নাচোন চাওকচোন এয়া এইটো সৰুজনী ডাঙৰজনী গ'ল ভিতৰ সোমাই
এয়া বালিকুচি সভালৈ গৈ আছোঁ।
কাটিকুচিৰ পৰা সভা চাই আহি এতিয়া ঘৰ পালোহি আৰু বেছি ভিডিঅ'টি দীঘল নকৰোঁ গতিকে মই সকলোকে গুড নাইট লাভ ইউ গুড নাইট এভৰিৱান বাই বাই